নমস্কাৰ বন্ধুসকল, মই সংগীতা। আজি আকৌ এবাৰ অন্য এক ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি মই এই ভিডিঅ'টো আনিছোঁ মোৰ এখন কিতাপ লৈ। কিতাপখনৰ নাম হৈছে সৰাফুল আৰু যাৰ লিখক হৈছে কৌশিক নন্দন বৰুৱা। আৰু এই কিতাপখনৰ প্ৰতিটো পেৰেগ্ৰাফে বিৰাট ধুনীয়া, বিৰাটেই ভাল লগা। নিশ্চয় চাগে আপোনালোকে পঢ়িছে, আৰু যদি পঢ়া নাই তেন্তে এই কিতাপখন পঢ়িব। বিৰাট ভাল লগা, তাৰ প্ৰতিটো লাইন আৰু প্ৰতিটো পেৰেগ্ৰাফ, প্ৰতিটো শব্দ বিৰাটেই ধুনীয়া আৰু মোৰ খুব প্ৰিয়। সেইকাৰণে ভাবিলোঁ আজি মোৰ ভাল লগা এটা পেৰেগ্ৰাফ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু আপোনালোকেও কেনে পায় নিশ্চয় এটা কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু যদি ক'ৰবাত ভুল হয় তেন্তে নিশ্চয় আপোনালোকে যেন মোক ক্ষমা কৰে। আৰু সেই পেৰেগ্ৰাফটোৰ নাম হৈছে ভাল পাওঁ বুলি চাগে নকওঁ। কিতাপখনৰ প্ৰায়ে পেৰেগ্ৰাফ বিৰাট ধুনীয়া, কিন্তু তাৰে এটা পেৰেগ্ৰাফ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তেন্তে পেৰেগ্ৰাফটো আৰম্ভ কৰোঁ। ভাল পাওঁ বুলি চাগে নকওঁ। তোমাৰ বাবে জোন আনি দিবতো নোৱাৰিম, কিন্তু তোমাক জোন হৈ সদায় পোহৰাব পাৰিম। প্ৰতিটো সময়ত তোমাক আৱৰি ৰাখিব হয়তো নোৱাৰিম, কিন্তু আৱৰি ৰখা সময়কণ তোমাৰ ওঠত হাঁহি জিলিকাই থাকিব নিশ্চয় পাৰিম। পৃথিৱীৰ প্ৰতিটো সুখ হয়তো তোমাক দিব নোৱাৰিম, কিন্তু তোমাৰ বাবে এখন সৰুকৈ ভালপোৱাৰ পৃথিৱী গঢ়ি দিব পাৰিম। তোমাৰ বাবে দায়িত্ববোৰ পাহৰিব নোৱাৰিম, কিন্তু মোৰ আটাইতকৈ ভাল লগা দায়িত্ব তুমিয়ে হ'বা। কেতিয়াবা দুখ নাহে বুলি কথা দিব হয়তো নোৱাৰিম, কিন্তু প্ৰতিটো দুখত তোমাৰ কাষত থিয় দিব নিশ্চয় পাৰিম। নহয়নে বাৰু? খুব ধুনীয়া পেৰেগ্ৰাফবোৰ, আৰু এনেদৰে আৰু বহুত পেৰেগ্ৰাফ আছে মই আপোনালোকৰ ওচৰলৈ লৈ আহিম, আৰু নিশ্চয় এটা কমেণ্ট কৰি জনাব কেনে পালে। আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে এতিয়া মই আহোঁ, বাই।